অসমীয়া ছবি জগতৰ সোণোৱালী অধ্যায়ৰ এটা ৰূপোৱালী নাম আইদেউ সন্দিকৈ। চন 1935। এফালে ব্ৰিটিছৰ কঠোৰ শাসন ব্যৱস্থা, আনফালে মহিলাৰ প্ৰতি নেতিবাচক ধাৰণা থকা এখন পিছপৰা অসমীয়া সমাজ। তাহানিৰ পিছপৰা সমাজৰ সকলো বাধাৰ প্ৰাচীৰ নেওচি প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰত নাৰীৰ চৰিত্ৰত অভিনয় কৰি এক সোণোৱালী বাট মুকলি কৰিছিল আইদেউ সন্দিকৈয়ে। একক আৰু অনন্য আইদেউ সন্দিকৈ। 1935 চনত মুক্তি লাভ কৰিছিল প্ৰথম অসমীয়া ছবি জয়মতী। খুলি দিছিল অসমীয়া ছবি জগতৰ বাবে এখন দুৱাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে। কিন্তু তাৰ পাছত চিনেমাত অভিনয় কৰাটোৱে যেন অভিশাপস্বৰূপ হৈ পৰিল আইদেউ সন্দিকৈৰ বাবে। কিয়নো সেই সময়ত মহিলাই চিনেমাত অভিনয় কৰাটো এক সমাজ বিৰোধী কাম বুলি গণ্য কৰা হৈছিল। চিনেমা নিৰ্মাণৰ পাছত নিজৰ গাঁৱলৈ ঘূৰি যাব পৰা নাছিল আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ আৰু তেওঁৰ পৰিয়ালক এঘৰীয়া কৰিছিল সমাজে। আইদেউক মূল ঘৰৰ পৰা আঁতৰত পৃথককৈ এটা ঘৰ সাজি দিয়া হৈছিল। তেওঁৰ খোৱাৰ বাবে পানীৰ ব্যৱস্থাও কৰা হৈছিল পৃথককৈ। সেইটো পুখুৰীত আন কোনেও খোৱা নাছিল পানী। কেৱল সেয়াই নহয়, গদাপানীৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক স্বামী বুলি সম্বোধন কৰাৰ বাবেই চিৰজীৱন চিৰকুমাৰী হৈ থাকিবলগীয়া হ'ল আইদেউ সন্দিকৈ। মুঠৰ ওপৰত অসমীয়া চিনেমাৰে ইতিহাস সৃষ্টি কৰা আইদেউ সন্দিকৈয়ে এক দুৰ্বিষহ জীৱন কটাব লগা হ'ল উত্তৰ প্ৰজন্মৰ বাবে নতুন দুৱাৰ খুলি দিবলৈ গৈ। জীৱনৰ বিয়লি বেলাটো কেৱল 1500 টকা পেঞ্চন আৰু ৰুগ্ম দেহাৰে হুইল চেয়াৰত বহিয়ে পাৰ কৰিবলগীয়া হৈছিল বিষাদময় সময়। অৱশেষত 2002 চনৰ 17 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই পৃথিৱীৰ পৰা আঁতৰি গৈছিল অসমীয়া চিনেমাত নাৰীৰ অভিনয়ৰ বাট মুকলি কৰা আমাৰ মৰমৰ আইদেউ সন্দিকৈয়ে। আইদেউ সন্দিকৈৰ পুণ্যতিথিত ৰাইজৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনালে শ্ৰদ্ধাঞ্জলি। এক অগ্ৰগামী সত্তা, গৌৰৱী নাৰী আইদেউ সন্দিকৈৰ পুণ্যতিথিত আমিও নিবেদিছোঁ অজস্ৰ শ্ৰদ্ধাৰ্ঘ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ।